নমস্কাৰ, মই দীপিকাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক। মোৰ অকণমান বাহিৰত কাম আছিলে, কামখিনি কৰি পেলাই আহিলোঁগৈ। এতিয়া 10:30 বাজিলে আৰু এতিয়া একো কামেই হোৱা নাই এতিয়ালৈকে মোৰ। মই বাহিৰত কাম এটা আছিল, কৰিবলৈ গৈছিলোঁ, কৰি পেলাই আহিলোঁ। আহি পেলাই ভাবিছোঁ ভিডিঅ'টো বনাওঁ আজি দেওবাৰ যেতিয়া। মই আজি এটা হেয়াৰ ট্ৰিটমেণ্ট কৰিম বুলি ভাবিছোঁ, তাকো দেখুৱাম আপোনালোকৰ লগত। আজি মই দিনটো কি কৰোঁ, দেওবাৰটো কেনেকৈ পাৰ কৰোঁ তাকে দেখুৱাম। এতিয়া ৰাতিপুৱা 10:30 বাজিছে আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। ব্ৰেকফাষ্টত আছে আজি মোৰ ৰুটি আৰু চিকেন, কল এটা লৈছোঁ আৰু অকণমান পিঁয়াজ। কাৰণ এই চিকেনটো আছিলে কালিয়ে বনোৱা হয়, ৰাতি আলহী আহিছিলে কালি, আমাৰ লগৰ ফেমিলি এটা আহিছিলে, গতিকে চিকেন বনালোঁ। তাৰে অলপ আছিলে, এতিয়া সেয়াই ৰুটি বনালোঁ আৰু ব্ৰেকফাষ্ট হৈ গ'ল আৰু এতিয়া বাচন কেইটামান আছে, ধুই লওঁ। গেছ মুচি লওঁ, চাফা কৰি লওঁ। তাৰপিছত হেয়াৰ ট্ৰিটমেণ্টৰ কাৰণে পানীখিনি গৰম কৰিছোঁ। ইয়াত অকণমান চাহপাত দিম, তাৰপিছত ভালদৰে উতলাই ল'ম। অকণমান আঢ়ৈ চামুচ দিলোঁ, দি ভালকৈ লৰাই ধুনীয়াকৈ উতলিবলৈ দিম। চাহপাতৰ পানীখিনি ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াক নমাই পেলাই ঠাণ্ডা কৰি ল'ম। চাহপাতৰ পানীখিনি ঠাণ্ডা হ'ল, এতিয়া এনেকৈ মই এখন প্লেটত উলিয়াই ল'লোঁ। তাৰপিছত এতিয়া মই ইয়াত কণীৰ বগা অংশখিনি দিম, দি পেলাই খুব ভালদৰে মিক্স কৰিম। তাৰপিছত মই চুলিত লগাম। কণীৰ বগা অংশ দিব অকল। অকণমান পৰিয়ে গ'ল, একো নহয়, এইটো দিলেও খালি গোন্ধটো বেয়া হয় কুহুমটো দিলে, গতিকে মই নিদিওঁ। আপোনালোকে ইচ্ছা কৰিলে কুহুমটো দিব পাৰে। এইখিনি খুব ভালদৰে এতিয়া মই ফেটি ল'ম। খুব ভালদৰে মঠিব যাতে ডাঠ হৈ যায়গৈ মিশ্ৰণটো। বহুত বেছি ডাঠো নহয়, অকণমান ডাঠ হয় আৰু। এতিয়া মই ইয়াৰ কেনেকুৱা হৈছে আপোনালোকক দেখাম। এতিয়া মিশ্ৰণটো এনেকুৱা হৈ গৈছেগৈ, মঠোতে অকণমান ডাঠ হৈ আহিছে, দেখিছেনে? এতিয়া মই এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত চুলিত লগাম। মই এতিয়া এইখিনি চুলিত লগাম ধুনীয়াকৈ, চুলি গুৰিত লগাম ধুনীয়াকৈ। চুলিখিনি মানে বহুত যেতিয়া ড্ৰাই হৈ যায়, শুকান শুকান হয় আৰু খুব চুলি সৰে, তেতিয়া এনেদৰে লগালে চুলি সৰাও কম হয় আৰু লগতে উফিও কম হয়।
আপোনালোকে লগাই চাব, নিশ্চয় সুফল পাব। মই মোৰ চুলিখিনি বহুত ডাঠ আছিলে, বহুত শুকান আছিলে। যেতিয়াৰ পৰা মই এনেকৈ ট্ৰিটমেণ্ট কৰিব ল'লোঁ, মোৰ চুলিখিনি বহুতেই ভাল হৈছে। এতিয়া অকণমান বহুত ধুনীয়াকৈ ছফ্ট হৈ থাকে আৰু মোৰ কফিও নোহোৱা হ'ল চুলিত। লগাই হ'ল আৰু এতিয়া মই 1 ঘণ্টাৰ কাৰণে এৰি দিম এনেকৈ চুলিখিনি। তাৰপিছত চেম্পু দি ধুই অকণমান ওপৰলৈ যাওঁ। তাত মই বিলাহী আকৌ বেঙেনা পুলি ৰুইছিলোঁ, বহুত দিনেই হ'ল, ওপৰলৈ যোৱাই নাই, বহুত বৰষুণ পৰি আছে। আজি বোলো যাওঁচোন, কিনো হৈছে চাওঁগৈ, ব'লকচোন আপোনালোককো লৈ যাওঁ। ওপৰলৈ যাওঁ আমি। মই অকণমান বিলাহী খেতি কৰিছিলোঁ, তাকে বোলো আপোনালোকক দেখাওঁগৈ। খেতি নহয়, জাষ্ট ঘৰত খাবলৈ অকণমান। তাৰপিছতে বেঙেনা পুলিও ৰুইছিলোঁ 2টামান। তাকে চাওঁগৈ কি হৈ আছে। আজি বহুত দিন হ'ল, ওপৰলৈ অহাই নাই। বিলাহী লাগিছে দেখি পেলাই একদম মনটো ভাল লাগি গৈছেগৈ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ লাগিছে বিলাহী, বহুত ভাল লাগি গৈছে। বিলাহীও লাগিছে ইয়াত। এইটো বিলাহী পোৱা নাযায়, মই অসমৰ পৰা আনিছিলোঁ গুটি, আনি দি দিছিলোঁ। এতিয়া হৈছে, কিন্তু ভাল লাগিছে দেখি পেলাই। আজি ইমান ধুনীয়াকৈ হৈছে। মোৰ বেঙেনা পুলিকেইটাও ভাল হৈছে অৱশ্যে, এতিয়ালৈকে লগা নাই। সৰু সৰু বেঙেনা, অসমৰ পৰা আনিছিলোঁ গুটি, আনি পেলাই ইয়াত দিছিলোঁ। এইটো ভেন্দি পুলি হৈছে। মান ধনিয়া মই অসমৰ পৰা আনিছিলোঁ, এতিয়া হৈছে মান ধনিয়াও। পৰিৱেশটো চাওকচোন, সঁচাকৈ ইমান ভাল লাগে, বহুত ধুনীয়া। সেউজীয়া গোটেই সেউজীয়াই বহুত ভাল লাগে মোৰ। কিমান গছ গছনি আছে ইয়াত। গা ধুই আহিলোঁ আৰু এতিয়া মোৰ চুলিখিনি ধুলোঁ, বহুত ছফ্ট হৈ গৈছে চুলিখিনি ধোৱাৰ লগে লগে। সঁচাকৈ বহুত ভাল ৰিজাল্ট হয়। আপোনালোকে ঘৰত এই হোম কেয়াৰটো কৰি চাবচোন, সুফল পাব। আপোনালোকে সুপ্ৰভাত জনাইছোঁ। আজি সোমবাৰ, ৰাতিপুৱা 8:30 বাজিছে। কালি মই আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কাৰণ কালি মই ফুৰিবলৈ গ'লোঁ। আমাৰ লগৰ ফেমিলি এটা ঘৰত গ'লোঁ, তাতে ভাত পানী খাই আহিলোঁ। ৰাতি 11:30 বাজিলে, সেইবাবে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। সেইকাৰণে ভাবিছোঁ ৰাতিপুৱাই আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিওঁ। সেইকাৰণে ভাত বনাবলৈ লৈছোঁ, যিহেতু ময়ো লৈ যাব লাগিব, মাহঁতলৈও বনাই থৈ যাব লাগিব। গতিকে মই ভাতকেইটা বনাই লওঁ। পটল ফ্ৰাই আৰু দাইলত ভেন্দি দিম। দাইল বইল কৰি থৈছোঁ, ঔটেঙা দিয়া দাইল বনাম। আৰু এয়া ভাত কেৰেলা কাটি থৈছোঁ, ভাজিম। মই ভাতকেইটা বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভাত কেৰেলা ভাজি আছোঁ এতিয়া মই। সময়ো হ'ল যে 2টামানলৈ যাবলৈ, অকণমান দেৰি আছে। ভাতটো 2টাত কাটি দিম আৰু বৰষুণ দি আছে, সেইবাবে উঠা আজি অলপ দেৰি হ'ল মোৰ। ইয়াত অলপ ঠাণ্ডা পৰিছে এতিয়া, যিহেতু দিনে ৰাতিয়ে বৰষুণ দি আছে, ঠাণ্ডা পৰিছে। এতিয়াও বৰষুণ দিয়ে আছে নন ষ্টপ, কালি ৰাতিৰ পৰা দিয়ে আছে, বহুত বৰষুণ। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো মই আজি ইমানতে সামৰণি মাৰোঁ। আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে। হেয়াৰ কেয়াৰটো নিশ্চয় ঘৰত কৰি চাব, সঁচাকৈ বহুতেই ভাল। আপোনালোকে কৰি পেলাই চাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই যায়। লগতে শ্বেয়াৰ কৰি দিব।